गबरदरा पुलिस बिफाननि गिदिर जाफुंसारनाय बाक्सा जिल्लानि सुलिखान्दायाव साथाम सिखाव हमदों। साथाम सिखावनिफ्राय गंसे बाइक सना रुफाजों लोगोसे माखासे मबाइल फनबो हमनो हादों पुलिसा। हमजानाय साथाम सिखावखौ मैराजाहारनि दरं आलि बिलासिपारानि आजाबुल हक आरो कलगासियानि लालसाहन आलि मैया सुलिखान्दा बाजाराव गंसे मबाइल फाननो फैनाय समावनो जायगानि रायजो राजाफ्रा सन्देह जानानै गबरदरा पुलिस बिफाननो खौरां हरो। जाथाय जानाय जायगायाव गबरदरा पुलिस बिफाना नुजाथि हैनानै साथाम सिखावखौ खायो। हमजानाय साथाम सिखावा बे गासै मुवा बेसादखौ बागबरिनिफ्राय खावनानै लाबोदों होनना खौराङाव मिथिहोदों। प्राय 3 মান বজাত আমাৰ গোবৰ্ধন থানাৰ অন্তৰ্গত চলিকান্দাৰ বজাৰৰ পৰা তাৰ পাব্লিকে আমাক খবৰ দিলে যে সন্দেহজনকভাৱে 3জন ল'ৰাই তাত মোবাইল বিক্ৰী কৰিবলৈ আহিছিল। আৰু সেই খবৰ পোৱাৰ লগে লগে আমাৰ ওসি গভৰ্ণৰ নেতৃত্বত এটা টিম তালৈ গ'ল আৰু ইমিডিয়েটলি গৈ পেলাই তাত 3জন ল'ৰা তেওঁলোকে ধৰিলে। অলৰেডি পাব্লিকে সেই ল'ৰা 3জন ধৰি থৈ দিছিলে আৰু পুলিচে গৈ তাক ধৰাৰ পিছত সোধপোছ কৰিলে। সোধপোছ কৰি দেখিলে যে এটা বেগৰ ভিতৰত 4টা মোবাইল উদ্ধাৰ হ'ল আৰু বিভিন্ন ধৰণৰ সামগ্ৰী যেনে কেচি প্লাছ হাতুৰি এইবিলাক উদ্ধাৰ হ'ল আৰু অলপ ৰূপৰ সামগ্ৰী প্ৰায় 20-25 হাজাৰমান টকাৰ ৰূপৰ সামগ্ৰী উদ্ধাৰ হ'ল। আৰু তেতিয়া দেখিলে যে গোটেই তাক তাৰপিছত থানালৈকে লৈ অহা হ'ল। আহি ইণ্টাৰগেশ্যন চলিলে। সেই 3জন ব্যক্তি আছিলে দাৰগ আলী, আজাবুল হক আৰু লালচান আলী। লালচান আলীৰ ঘৰ বালিকুৰি কলগাছিয়া আৰু বাকী এজন আছিলে দাৰগ আলী গোবৰ্ধনাৰে আৰু আজাবুল হক আছিল বৰপেটা ডিষ্ট্ৰিক্টৰ। ইয়াত সোধপোছ কৰাৰ পিছত এতিয়া কনফেছ কৰিলে যে সিহঁতে গৈ পেলাই বাঘবৰত যোৱা পৰহি এইটো চুৰি কৰিছিলে এঘৰ মানুহৰ তাতে। আৰু তাৰ আৰু সোধপোছ কৰি থকা কিছু সময় পিছত আমি গম পালোঁ যে এখন বাইক সিহঁতৰ লগত পোৱা গ'ল, গ্লেমাৰ বাইক। সেইখন সোধপোছ কৰোঁতে গম পালোঁ যে সেইখন এখন চুৰি বাইক। আৰু ইমিডিয়েটলি আমি তাৰ যিখিনি কণ্টেক্ট নাম্বাৰ আছিল মোবাইলৰ পৰা উলিয়াই পেলাই আমি চালোঁ, চিম টিম ভৰাই পেলাই চালোঁ। চাই যোগাযোগ কৰাত গম পালোঁ যে বাঘবৰৰ এজন মানুহৰ ঘৰৰ পৰাই গোটেইখিনি বস্তু চুৰ হৈছে। তো ইমিডিয়েটলি তেওঁক ইয়াত মতা হ'ল থানাত। আহি পেলাই দেখিলে যে সেই ব্যক্তিজনৰ এই বাইকখন হয়। ব্যক্তিজনৰ এখন সোণাৰী দোকান আছিলে, তাৰ পৰাই ৰূপৰ সামগ্ৰীবিলাক চুৰ কৰিছে আৰু ওচৰৰ মানুহৰ পৰা মোবাইল চুৰ কৰিছে। ইতিমধ্যে আমাৰ ইণ্টাৰগেশ্যন চলি আছে আৰু একৰ্ডিংলি আমি বাঘবৰ থানাৰ লগত যোগাযোগ কৰিলোঁ আৰু তেওঁলোকে ক'লে যে যোৱা পৰহি ৰাকিবুল ইছলাম নামৰ মানুহ এজনৰ ঘৰত নিশা চুৰ হৈছিলে আৰু চোৰে ঘৰৰ তলা ভাঙি পেলাই বিভিন্ন ধৰণৰ ৰূপৰ সামগ্ৰী আৰু মোবাইল বাইক তেওঁলোকে এইকেইজনে চুৰ কৰিছিলে। গতিকে এতিয়া আমাৰ ইতিমধ্যে আমি কোৰ্টত প্ৰডিউচ কৰিম আৰু চাওঁ এই গোটেই গ্ৰুপটোৰ লগত কিমান জড়িত হৈ আছে সেইখিনি আমি তদন্তত উলিয়াব পাৰিম। আমাৰ তদন্ত চলি আছে। আমিতো আপোনালোকে দেখিছেই তেওঁলোকে বিভিন্ন আৰু কনফেছো কৰিছে যিবিলাক প্লাছ হাতুৰি এইবিলাক লৈ গৈ পেলাই তলা চলা ভাঙি পেলাই চুৰ কৰিছে। আৰু বাইকখনো পাই গ'লোঁ। বাইকৰ মালিকো আমাৰ আহি উপস্থিত হ'ল। যোৱাকালি ৰাতি খবৰ দিয়াৰ লগে লগে তেওঁ আহি পেলাই এইখন আইডেণ্টিফাই কৰিলে যে এইখন বাইক তেওঁৰে হয়। গোটেই ডকুমেণ্টছবিলাক আমাক প্ৰডিউচ কৰিলে আৰু সোধপোছৰ অন্তত আমি গম পালোঁ যে পৰহি নিশা এই গ্ৰুপটো গৈ পেলাই বাঘবৰত চুৰ কৰিছিলে। গোটেইকেইজন এজন বাক্সা জিলাৰ, বাকী 2জনে বৰপেটা জিলাৰ। আমি এই সংক্ৰান্তে গোবৰ্ধনাত আমি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ। গোবৰ্ধনা PS কেছ নাম্বাৰ 113/22 আণ্ডাৰ ছেকশ্যন 379, 411 আৰু 34 IPC। মানে যোৱাকালি অনুমানিক 2:30 পৰা 3টামান বজাত 3টা সন্দেহজনক ল'ৰাই আহি চলিকান্दा বজাৰত ক'লে মোবাইল বিক্ৰী কৰিম বুলি। তেতিয়া মোবাইলটো এজন ল'ৰাই কিনিম বুলি চাওঁতে তেওঁক লকটো খুলি দিব ক'লে। সি লকটো খুলিব নোৱাৰিলে। তেতিয়া সোধা হ'ল মোবাইলটো কাৰ। সি ক'লে তেওঁৰ ঘৈণীয়েকৰ। যেতিয়া তেওঁক ঘৈণীয়েকৰ ক'লে তেতিয়া আমি সন্দেহ এটা হ'ল যে ঘৈণীয়েকৰ মোবাইলৰ লকটো তেওঁ খুলিব নোৱাৰিব। তেতিয়া আমাৰ সন্দেহ হ'ল। তেতিয়া তেওঁক মই সুধিলোঁ যে আৰু কিবা বেলেগ মোবাইল আছে নেকি। সি ক'লে আছে। যেতিয়া আছে বুলি ক'লে তেতিয়া মোৰ সন্দেহ হৈ গ'ল যে তেওঁ কিজানি এইটো চোৰৰ মাল হ'ব। তেতিয়া ওচৰৰ পাজৰ দোকানীবিলাকো মই ক'লোঁ এনেহেন কথা, ল'ৰা 3টা সন্দেহ হৈ আছে, আপোনালোকে অলপ তেওঁলোকৰ সোধপোছ কৰকচোন। সোধপোছ কৰাতে সন্দেহ হৈ গ'ল যে নাই তেওঁলোকৰ মোবাইল আৰু আছে। তেতিয়া আমি BTVক খবৰ দিলোঁ আৰু গোবৰ্ধন থানাৰ লগত যোগাযোগ কৰি ল'ৰা 3টাক থানাত গতাই দিয়া হ'ল। বাইক চালকৰ বাবে সুখবৰ। কোকৰাঝাৰৰ GD ৰোডৰ এক্সিছ বেংকৰ কাষত ডাউহাৰু অটো এজেঞ্চিয়ে দিছে ভাল খবৰ। ডাউহাৰু অটো এজেঞ্চিত উপলব্ধ ধামাকা স্পেচিয়েল অফাৰ।
অতি কম খৰচত বাজাজৰ কেইবাটাও মডেলৰ বাইক ফাইনেন্সত লাভ কৰিব ডাওহাৰু অটো এজেন্সিত বাইক লোৱাৰ সপোন পূৰণ কৰাৰ সুবৰ্ণ সুযোগ লাভ কৰিব ডাওহাৰু অটো এজেন্সিত 11,500 পৰা 19,500 টকা ডাউন পেমেণ্ট দি বাজাজৰ পালচাৰ প্লেটিনাৰ লগতে অন্যান্য মডেলৰ বাইক সহ ফ্ৰী হেলমেট লাভ কৰি ডাওহাৰু অটো এজেন্সিত কম মূল্যত বাজাজ ফাইনেন্স লিমিটেড নতুবা এক্সিছ বেংক লিমিটেডৰ অধীনত ফাইনেন্সৰ সুবিধা লাভ কৰিব কেৱল এটা ফটো পান কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ আইডি আৰু বৈদ্যুতিক বিলেৰে সুবিধা লাভ কৰিব পাৰিব সবিশেষৰ বাবে যোগাযোগ কৰক 8473883986 অথবা 0366127050 অথবা 9957644326 নম্বৰত